দেৱালী কোন তাৰিখ কোনদিনা 31 তাৰিখ এতিয়া দেৱালীত ফটকা ফুটোৱা পৰম্পৰা আছে সেইবুলি আমি সেই পৰম্পৰা পালন কৰিব লাগিব নেকি তো ফটকা কোনে কোনে ফুটাবা হাত দাঙা এতিয়া দাঙিছিলা ন দাঙা আৰু ফটকা কোনে কোনে নুফুটোৱা হাত দাঙা ফটকা তোমালোকে নুফুটোৱা ভাল ল'ৰা ফটক হাত তললে দিয়া ফটকা ফুটোৱাৰ অৰ্থ হৈছে তোমালোকৰ মাতৃক তোমালোকে নিজে ডিঙি চেপি হত্যা কৰা যদি তোমালোকৰ মাতৃক হত্যা কৰিবলৈ মন আছে তেতিয়াহ'লে তোমালোকে ফটকা ফুটাবা আৰু যদি ভাবা যে মাতৃগৰাকী আমাৰ বুকুৰ আপোন আৰু আমাৰ জীৱনত আমাৰ মাতৃগৰাকীৰ গুৰুত্ব আছে বা প্ৰয়োজন আছে তেতিয়াহ'লে ফটকা ফুটাবা মই কিয় কৈছো তেনেকৈ আমি যেনেকে মাতৃৰ দুগ্ধ খাই ডাঙৰ হৈছো নে নাই মাৰ গাখীৰ খাই ডাঙৰ হৈছো নে নাই হৈছো আৰু আমি মাৰ যেনেকে গাখীৰ খাই ডাঙৰ হৈছো তেনেকৈ আমি প্ৰকৃতিৰ পৰা কি খাই আছো সদায় কি খাই আছো ডাঙৰকে অক্সিজেন খাই আছো মাৰ গাখীৰ কিন্তু আমি 3 বছৰহে খালো মাৰ গাখীৰ কিন্তু আমি 3 বছৰহে খালো কিন্তু অক্সিজেন আমি কিমান দিন খাম 2 বছৰ 5 বছৰ 10 বছৰ 20 বছৰ কিমান দিন খাম কিমান দিন খাম গোটেই জীৱনটো খাম তো এতিয়া আমি যে দুগ্ধ খাই জীৱন নিৰ্বাহ কৰিলো 3 মাহ আমি জীৱনটো ডাঙৰ কৰিলো 3 বছৰ সেইগৰাকী আমাৰ আপোন মা আৰু যিখন প্ৰকৃতিৰ পৰা আমি গোটেই জীৱন জীয়াই থাকিম গোটেই জীৱন আমি অক্সিজেন পান কৰিম আৰু সেইগৰাকী প্ৰকৃতি মাক আমি কি কৰিছো হত্যা কৰিছো কেনেকৈ হত্যা কৰিছো এই যে ফটকা ফুটা আমি পৰিৱেশ প্ৰদূষিত কৰিছো সেই পৰিৱেশ প্ৰদূষিত কৰা পৰিৱেশৰ পৰা আমি কি লৈছো অক্সিজেন লৈছো নাই লৈ সেই অক্সিজেনত কি কৈছে আমাৰ শৰীৰলৈ ফটকাৰ ফুটোৱা যিবিলাক ৰাসায়নিক পদাৰ্থ তাৰবিলাক আমাৰ ভিতৰলৈ গৈছে নাই গৈ আমাৰ ক'ত আমাৰ কলিজাৰ আঘাত কৰিছে নে নাই তো আমি নিজে শত্ৰুতা কৰিছো নে নাই মা শত্ৰুতাটো পিছৰ কথা প্ৰকৃতিৰ শত্ৰুতাটো পিছৰ কথা আমি নিজেই নিজৰ শত্ৰু হৈছো আৰু যিসকলে ফটকা নিৰ্মাণ কৰিছে যিসকলে ফটকা বিক্ৰী কৰিছে যিসকলে ফটকা কিনি ফুটাইছে এইসকল হৈছে প্ৰকৃতিৰ শত্ৰু নিজৰ মাকৰ শত্ৰু আৰু নিজৰে শত্ৰু কাৰ শত্ৰু বুজি পাইছে নে নাই নিজৰে শত্ৰু সেইকাৰণে তোমালোকে নিজৰ শত্ৰুতা কোনে কোনে কৰিবা হাত দাঙাচোন নিজৰ শত্ৰুতা কোনে কোনে কৰিবা হাত দাঙা এতিয়া কেলে নাদাঙা তোমালোকে যিখিনি ফটকা ফুটাম বুলি কৈছিলা নাদাঙা কেলে কথাবোৰ নজনাকৈ আমি আৱেগিক হৈ পাৰো ধৰ্মৰ নামত এই যে ফটকা ফুটোৱা ৰামচন্দ্ৰৰ দিনত ফটকা আছিল নেকি ৰামচন্দ্ৰৰ দিনত কেমিকেল ফটকা আছিল নেকি নাছিল এইবিলাক কিছুমান ধৰ্মান্ধ তথাকথিত গুড়া আৰু বিবেকহীন কিছুমান মানুহৰ প্ৰচাৰ যে দীপাৱলীটা ফটকা ফুটোৱাটো ধৰ্মীয় কাম বুলি এইটো কি কৰিছে আমাক এটা ভুৱাকে আমাক কি কৰিছে প্ৰচাৰ কৰিছে এইবিলাক ধৰ্মান্ধ কিছুমান মানুহৰ কাম তো সেইকাৰণে মই আজি তোমালোকক ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছো তোমালোকৰ মা যেনেকৈ আপোন তাতকৈ শতগুণে আপোন আমাৰ প্ৰকৃতি আমাৰ অক্সিজেন আমাৰ বায়ুমণ্ডল আমাৰ চৌদিশৰ পৰিৱেশ এইটো আমাৰ আপোন হয়নে নহয় সেই আপোনখিনি আমি কি কৰিব লাগিব বৰ্তাই ৰাখিব লাগিব সেয়েহে আমি এতিয়া এটা শপত খাম সকলোৱে হাত আগলৈ দিয়া আৰু হাত মুঠি মাৰা হাত আগলৈ দিয়া আৰু মুঠি মাৰা আমি ডাঙৰকে আমি দেৱালীত ফটকা নুফুটাও ফটকাই পৰিৱেশ প্ৰদূষণ কৰে আৰু এই প্ৰদূষণে
জীৱকুলৰ লগতে আমাৰ জীৱনলৈও বিপদ মাতি আনিছে। সেয়েহে আমি দেৱালীত বা অন্য কোনো আনন্দ উৎসৱত ফটকা নুফুটাও। ফটকাই আমাৰ পৰিৱেশ বিনষ্ট কৰে। আমি আমাৰ মাক যিদৰে ভাল পাওঁ সেইদৰে আমি প্ৰকৃতিকো ভাল পাওঁ। আমি ফটকা নুফুটাও, ফুলজাৰি নজ্বলাও, কলগছ নজ্বলাও। আমি প্ৰকৃতি সুৰক্ষা কৰিম আৰু যিসকলে ফটকা ফুটাই তেওঁলোককো বাধা দিবলৈ যত্ন কৰিম। হ'ব, আমি এই শপত গ্ৰহণ কৰিছো। এই শপতৰ জৰিয়তে তোমালোকে নিজৰ সুৰক্ষা কৰিছা, নিজৰ জীৱনটো। আজিকালি সৰহখিনি ল'ৰা ছোৱালীয়ে কি হয়, উশাহ লোৱাত কষ্ট হয়। আজিকালি সৰহ মানুহৰে কি হয়, ব্ৰংকাইটিছৰ দৰে, হাঁপানিৰ দৰে অসুখ হয়। আজি সৰহখিনি মানুহৰে কি হয়, ছালৰ অসুখ হয়। আজি সৰহখিনি মানুহৰে চুলিৰ বেমাৰ হয়। আজি সৰহখিনি মানুহৰে কি হয়, উশাহ নিশাহত কষ্ট হয়। তো এইবিলাক যাতে নহয় তাৰ কাৰণে আমাৰ সৰুৰ পৰা আমি প্ৰচেষ্টা চলাব লাগে যাতে আমি প্ৰকৃতিৰ সুৰক্ষা কৰোঁ। ধন্যবাদ।